পোনপ্ৰথমে আমি এটা বল লৈ ল'ম তাত আমি কাৰ্ড লৈ ল'ম মানে দৈ আপোনালোকৰ তাত যিটো আছে সেইটো লৈ ল'ব লৈ এয়া লোকেল হ'লে বেছি ভাল হয় এণ্ড দেন নেক্সট আমি পিঁয়াজ লৈ ল'ম এটা তাৰ জুইচ ওলাই লৈছোঁ জুইচ ওলাই লোৱা হোৱাৰ পিছত আমি এচামুচ কৰি দৈখিনিৰ লগত মিলাই দিম ইয়া আপোনালোকে চাব পাৰে দৈখিনিৰ লগত এচামুচ কৰি দি দিছোঁ দিয়া হোৱাৰ পিছত এইখিনি আমি ভাল কৰি মিক্স কৰি ল'ম যাতে দৈ আৰু পিঁয়াজৰ যিখিনি জুইচ আছে ভাল কৰি মিক্স হৈ যায় এণ্ড দেন নেক্সট আমি সেকেণ্ডেৰে সেকি দিম যাতে এইখিনি যিখিনি মানে দৈখিনিৰ অলপমান উখুৰা ধৰণৰ আছে সেইখিনি যাতে নোহোৱা হৈ যায় ক্ৰিমি টেক্সচাৰত আহে এণ্ড দেন নেক্সট এয়া আপোনালোকে চাব পাৰে কিমানখিনি ক্ৰিমি টেক্সচাৰত আহিছে ভালকৈ মিক্স কৰি দিব তাৰপিছত আপোনালোকে এল'ভেৰা জেল লৈ ল'ব মই পতঞ্জলি এল'ভেৰা জেল লৈ লৈছোঁ আপোনালোকৰ তাত যিটো আছে সেইটো লৈ ল'ব এয়া অকণমান এল'ভেৰা জেল লৈ লৈছোঁ তাৰপিছত মই কোকোনাট অইল লৈ লৈছোঁ মানে নাৰিকল তেল অকণমান লৈ লৈছোঁ লোৱা হোৱাৰ পিছত ভাল কৰি এইখিনি মিক্স কৰি দিছোঁ যাতে ওপৰত যিখিনি তেল আছে সেইখিনি দৈখিনিৰ লগত ভালকৈ মিক্স হৈ যায় তাৰপিছত মই এয়া হেয়াৰত এপ্লাই কৰিছোঁ এয়া চাব পাৰে ভাল কৰি আপোনালোকে হেয়াৰত এপ্লাই কৰি দিব গুৰিটোৰ পৰা একদম গুড়লৈকে তাৰপিছত এইটো হেয়াৰ মাস্ক অনলি উইকত এদিনহে আপোনালোকে ইউজ কৰিব আৰু এইটো ড্ৰাই হেয়াৰৰ বাবেহে হয় আপোনালোকৰ যদি অইলি হেয়াৰ হয় সেইটো আপোনালোকে এভইড কৰিলে ভাল হয় যদি আপোনালোকে এবাৰ ইউজ কৰিব বিচাৰে তেন্তে আপোনালোকে ট্ৰাই কৰি চাব পাৰে কিন্তু মই এইটো সাজেষ্ট নকৰোঁ যে আপোনালোকৰ যদি অইলি হেয়াৰ হয় তেন্তে আপোনালোকে এইটো এপ্লাই কৰাটো আপোনালোকে উইকত এদিনহে ইউজ কৰিব চাব পাৰে তাৰপিছত মই চুলিকেইডাল বান্ধি দিম বান্ধি লোৱা হোৱাৰ পিছত মই এইখিনি ভাল কৰি ধুম আপোনালোকে গা ধোৱাৰ 2 ঘণ্টামান আগত আপোনালোকে এইখিনি ল'ব লোৱা হোৱাৰ পিছত শুকোৱাৰ পিছত আপোনালোকে এইটো ৱাশ কৰি দিব তাৰপিছত আপোনালোকে চাব কিমানখিনি ধুনীয়া হয় আপোনালোকে ভিডিঅ'টোত চাব পাৰে কিমানখিনি ধুনীয়া হয় হেয়াৰ কিমানখিনি শাইন কৰি আছে আৰু টেংগল ফ্ৰী হৈছে যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব